নমস্কাৰ, মোৰ নাম শ্ৰী চুমচুম ফুকন। আমি ১ নং মৰিখুটি গাঁৱৰ নিবাসী। আমি ৪ গৰাকী জা-জোৱালী আছিলোঁ। আমি সকলোৱে একেলগে মাটিশালত তাঁত বৈ আছিলোঁ। আমি ৪ গৰাকীয়ে সিদ্ধান্ত কৰিলোঁ যে আমি যদি এখন মাইনাশাল আনি পেলাই বব পাৰোঁ, তাৰ পৰা আমাক কিবা লাভ হ'ব নেকি ভাবি আমি সিদ্ধান্ত কৰি মাইনাশালখন আনিলোঁ। আমাৰ বৰ্তমান এই শালখন অনা ৭ মাহ হ'ল। আমি এতিয়া হাতশালতকৈ আমি এই মইনাশালত এটাই সুবিধা পাইছোঁ, সোনকালে আমি ফুলটো বাছি দিব পাৰিছোঁ, সহজ হৈছে আমাৰ কাৰণে, আৰু বোৱাটো সহজ হৈছে। আমি এতিয়া ঘৰুৱা কামৰ কাজৰ মাজতে আমি তাঁতো বৈ থাকিব লাগে, তাৰ মাজতে আমি ৰন্ধা বঢ়া ল'ৰা ছোৱালী হেৰি কৰা চব কৰিব লাগে। কিন্তু এনেই আমি চাইছোঁ 1 ঘণ্টা ব'লে আমাৰ এখন গামোচা ওলাই যায়। আমি মইনা অট'মেটিক তাঁতশালৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰিছোঁ, আৰু সৰহীয়াকৈ ধৰক 100-200খন আমি লগাব পাৰোঁ একেলগে, সেইটো এটা আমাৰ কাৰণে সুবিধা। আমি এই তাঁতশালখনৰ পৰা অতি অৰ্থনৈতিকভাৱে লাভান্বিত হৈছোঁ, আমি স্বাৱলম্বী হ'ব পাৰিছোঁ, আৰু এই শালখনৰ পৰাই আমি অতি সুখী বুলি ভাবিছোঁ। ধন্যবাদ।